13 मार्च खालि क'क्राझार हादरनि गाहाय मन्त्रि नरेन्द्र मदि फैगोन। कौटि कौटि रां बावजानि बिटिसि ओनसोलाव माखासे बिथांखि बेखेवगोन। हाग्रामा महिलारि दैदेननाय बिटिसि सरकारा हादरनि गाहाय मन्त्रिखौ बरायनो साखाफारा। प्रत्येकटा डिस्ट्रिक्टे আমি আগত যিমান টার্গেট দিছিল ইয়াতকে বেশি আহিব পাৰা পজিশনত আছে। दिनै काजलगावआव बिपिएफ दोलोनि गोजौ थाखोनि CWC जथुम्मा जायो। जौगानाय फारसेथिं बड'लेण्ड हालाम हाग्रामा महिलारिनि बिपिएफ सरकार दैदेननाय बिटिसि सरकारा थाद'नाय गैयै जौगाथायनि बिथांखि बेखेवबाय थानायनि गेजेरावबो आरोबाव हादरनि गाहाय मन्त्रिया फैगौ 13 मार्च खालि क'क्राझाराव गोबां कौटि रांनि बिथांखि बेखेवफैगोन। दिनै हादरनि गाहाय मन्त्रि नरेन्द्र मदि फैगोननि हाबाफारिखौ लानानै बिपिएफ दोलोआ चिरां जिल्लानि काजलगावआव CWC जथुम्मा लायो। CWC जथुम्मायाव सावरायनाय बाथ्राखौ लाना बिटिसिनि गाहाय हाग्रामा महिलारिया खौरां बिजोङाव ओरैबायदि बुङो। আমাৰ CWC মিটিঙৰ সিদ্ধান্তটো হ'ল অহা 13 তাৰিখ মাৰ্চত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে। ইয়াত যাতে সকলো জাতি জনগোষ্ঠী সকলো যাতে ভালকৈ পাৰ্টিচিপেট কৰিব পাৰে, সকলোৱে আহিব লাগে। এইটো বিষয়লৈ আমি কেনেকৈ এই প্ৰগ্ৰামত যোগদান কৰিম বা এই প্ৰগ্ৰামটো ছাকচেছফুল কৰিব পাৰি ইয়াৰ বিষয়লৈহে আমি আলোচনা কৰিছোঁ, বেলেগ একো নহয়। আৰু প্ৰত্যেকটা ডিষ্ট্ৰিক্টে আমি আগত যিমান টাৰ্গেট দিছিল ইয়াতকৈ বেছি আহিব পৰা পজিশনত আছে। সেইকাৰণে আমি এতিয়া টাৰ্গেট দিয়াতকৈ 1000 কোনোবা 1000 কোনোবা 3000 কোনোবা 4000 কোনোবা 1500 এনেকুৱাত টাৰ্গেট আমাক দি আছে, ভৰাই দি আছে। সেইটো আমি এতিয়া ব্যৱস্থা কৰিব লাগে। 15টা সময় আমাৰতো আৰু টিকেট এপ্লাই কৰাটো কি ডাঙৰ কথা। টিকেট মই ইয়াত খেলিম সেইটোৱে এপ্লাই কৰিব দিছে। পোৱা নোপোৱা কোনটো খেলিব কোনটো নেখেলিব এইটো পিছত হ'ব। এতিয়া ডিচিশ্যন হোৱা নাই। 15টা সমষ্টিত চবে এপ্লিকেশ্যন দিব পাৰে। যিহেতু নিৰ্বাচন হোৱাৰ আগতে কেনেকুৱা প্ৰস্তুতি কেনেকুৱা? বিৰাট ভাল। আমি ডিষ্ট্ৰিক্ট পৰ্যায়ত অলপ ফিডবেকটো লৈছিলোঁ, ৰিপৰ্ট লৈছিলোঁ। মুঠতে দল হিচাপে বিৰাট ভাল পজিশ্যনত আছে। আৰু আপোনালোকে দেখিছে আজি UPPLৰ বহুত কৰ্মীসকলে আমাৰ লগত যোগদান কৰিছে। আৰু আমি যেনেকুৱা পজিশ্যন দিব লাগে আমি কাম্পা বা মাউতি বা ডক্টৰ চাংৰাং বা এই আমাৰ মই ইহঁতক যিখিনি পজিশ্যন দিব লাগে আজি দিছোঁ। আৰু আছে বহুত আছে, আহিব।